हेलो एभ्रिवान गुड मर्निंग কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে এয়া ৰাতিপুৱা চাহকাপ বনাই লৈছো এনি বাৰু আমাৰ গাখীৰ চাহ খোৱা নহয় দে আজি বহুত দিনৰ মূৰত খাইছো যেহেতু আজি সানডে মানুহজনো ঘৰতে আছে আৰু ৰাতি চিকেন অলপ আছিলে হেয়াই পাস্তা বনাই দিলো অকমান দি কিনে আৰু ৰাতি পোলাও চিকেন বনাইছিলো তাৰো অকমান আছিলে তেনেকৈ ব্ৰেকফাষ্টটো কৰি ললো গধূলি সময়ত অকমান উলাই গৈছিলো বজাৰ কৰিবলৈকেও আছিলে আৰু এনেওতো আমি উলাই যাওঁৱে সানডে মানে অলপ উলাই গলে মনটো ভাল লাগে মোৰ ভিডিও যিসকলে চাই হেকলে গম পাবই আৰু এই মন্দিৰ বেলপাত পিছফালে ঘৰ এটা আছে মানে তাত বেলপাত কিবা কিবি বিক্ৰী কৰে বুলি কৈছে পূজা কৰিবৰ কাৰণে কাইলৈ সোমবাৰ যে মন্দিৰ যাম বুলি ভাবিছো সেইকাৰণে এয়া নিবলৈ আহিলো এয়া বেলপাত পুৰা সকলোখিনি পাই গলো ইয়াত ভগৱানৰ আশীৰ্বাদত কাবাৰ আশীৰ্বাদত পাই গলো বিচাৰি ফুৰিছিলো নাপাম বুলিয়ে ভাবিছিলো পাবলৈতো বহুত দিগদাৰ এয়া সেইভাগ মন্দিৰতে পাই গলো আৰু ইয়ালৈকে আহি কাইলৈ তাৰপিছত আহি অকণমান স্মাৰ্ট বজাৰত সোমাই ললো বজাৰ কেইটামান সৰু সুৰা কৰিবলগীয়া আছিলে সেইকেইটাও কৰি ললো আৰু বহুত